এ যদি ইমানে অসুবিধা হয় তুমি এনেকে পিন্ধা কেলে কোৱাচোন পূজাৰ দিনাখনো তোমাৰ নক্সা এক্সকিউজ মি শুনকচোন এই মৰাণ কলেজলৈ যোৱা ৰাস্তাটো কোনফালেনো অহ মৰাণ কলেজ ন মৰাণ কলেজলৈ যাবলৈ হ'লে আপুনি প্ৰথমে ষ্ট্ৰেট এই মানে ইয়াৰ নতুন হয় মৰাণ কলেজ যাব ন আপুনি ষ্ট্ৰেট যাব ৰাইট লৈ ল'ব অ'কে থেংক ইউ এইটো ছোৱালী দেখিলে ক'বই নোৱাৰে আজি যোনে যি সুধে তাৰ আনচাৰ মই দিম তুমি চুপ থাকিবা আমি আমাৰ কলেজৰ পৰা আহিম এক্সকিউজ মি মোৰ মানে আপোনালোকক কথা এটা সুধিবলগীয়া আছিলে কি কথা নো আমি মানে সৰস্বতী পূজা উপলক্ষে ৰেণ্ডমলি কুৱেশ্যন কৰি আছোঁ আপোনালোকক কৰিব পাৰিম নেকি ই ক'ব নাই আজি মানে মই একোৱে ক'ব নোৱাৰো আজি যোনে যি সুধে আমাৰ এই ক'ব কৈ দিয়ে নাই ই ক'ব নহয় আজি মই একো ক'বই নোৱাৰো আমাৰ এই নিজে কৈছে যোনে যি সুধে মনে মন থাকিবি মই ক'ম বুলি কৈছে গতিকে এই ক'ব আপুনিয়ে কওক হেৰি সৰস্বতী মাৰ হাতত কি লৈ থাকে ষ্টেটনাৰ গিটাৰ চাগে